নিশ্চিতভাৱে ৰেংমা সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সফল সমাপ্তি হোৱাৰ পাছতে আচলতে যি সীমান্ত অঞ্চলৰ যি সোণাৰী বিলৰ যি হাৰে চালি নামৰ যি ড্ৰাগছ ব্যৱসায়ী আছিল সেই ড্ৰাগছ ব্যৱসায়ী এতিয়া যিখন বৃহত্তৰ তামোলবাৰী আছিল সেই তামোলবাৰীত বন বিভাগে ইতিমধ্যে তামোল গছ কাটি থকা পৰিলক্ষিত হৈছে তামোল গছ উচ্ছেদ কৰা পৰিলক্ষিত হৈছে মই সতীৰ্থ পৰিৱেশ দেখাবৰ বাবে অনুৰোধ কৰিম প্ৰায় 500 বিঘাত আচলতে বিস্তৃত এলেকাজোৰা এই অঞ্চলটো এই তামোলবাৰীখন আচলতে এনেদৰে প্ৰশাসনে মেচিনৰ সহায়ত তামোল গছবোৰ সহায় পেলোৱা পৰিলক্ষিত হৈছে কাটি পেলোৱা পৰিলক্ষিত হৈছে এইখনে হৈছে সেই বিখ্যাত আচলতে ড্ৰাগছ ব্যৱসায়ী হাৰে চালিৰ আচলতে যিখন বৃহৎ আকাৰৰ তামোলৰ গছ সেই তামোলৰ গছ ইতিমধ্যে তেখেতলোকে কাটি পেলোৱা হৈছে এনেদৰে আচলতে প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে আচলতে সোণাৰী বিল এই অঞ্চলত আৰু সোণাৰী বিলত কিছুদিন পাছতে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈ আচলতে ইয়াত বনানীকৰণৰ প্ৰক্ৰিয়া দ্বিতীয় পৰ্যায়ত তেখেতে শুভাৰম্ভ কৰিব বুলি ইতিমধ্যে সৰুপথাৰ সচিব বিধায়ক বিশ্বজিৎ ফুকনে সংবাদ মাধ্যমৰ আগত আচলতে এই সন্দৰ্ভত বক্তব্য প্ৰকাশ কৰা দেখা পোৱা গৈছে তাৰ পাছতে আচলতে সোণাৰী বিলৰ যি বিস্তৃত এলেকা তামোল বাৰীসমূহ আছিল সেই তামোল বাৰীসমূহ এনেদৰে কাটি পেলোৱা পৰিলক্ষিত হৈছে আৰু বন বিভাগে সম্পূৰ্ণৰূপে উচ্ছেদ চলাবৰ বাবে যি তামোল গছ আছিল সেই তামোল গছসমূহ এনেদৰে শ বিঘা তামোল গছ উচ্ছেদ কৰা পৰিলক্ষিত হৈছে তামোলকে ধৰি কলগছকে ধৰি আচলতে মেচিনৰ সহায়ত এনেদৰে টুকুৰা টুকুৰ কৰি পেলোৱা হৈছে তামোলৰ গছ কেমেৰা সতীৰ্থ আপোনালোকক দেখুৱাইছে কেমেৰা লেন্সত দেখি থকা এই তামোল বাৰীখনেই আছে আচলতে সীমান্ত অঞ্চলৰ যি ড্ৰাগছ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আচলতে হাৰে চালিৰ আচলতে তেখেতৰ বাৰী আছিল আৰু এই বাৰীখনত এনেধৰণে তামোল গছসমূহ যি ৰোপণ কৰিছিল অবৈধভাৱে তামোল গছ ৰোপণ কৰিছিল বনাঞ্চলত আৰু বনাঞ্চল যি তেখেতলোকে জনাঞ্চললৈ ৰূপান্তৰ কৰি অৰ্থনৈতিকভাৱে তামোলৰ পৰা তেখেতলোকে সবল হৈ পৰিছিল ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত হৈ তেখেতলোকে সবল হৈ পৰিছিল বিভিন্ন অনৈতিক কাৰ্যকলাপত জড়িত হৈ তেখেতলোকে সবল হৈ পৰিছিল তাৰ পাছতে এনেধৰণে যি তামোল গছ ৰোপণ কৰি আচলতে অৰ্থনৈতিকভাৱে সবলৰ লগতে যি বৃহৎ আকাৰৰ আচলতে তেখেতলোকে চেগুনৰ বাৰীৰ লগতে বৃহৎ আচলতে পুখুৰী খেতি কৰি আচলতে অৰ্থনৈতিকভাৱে সবল হৈছিল তাৰ পৰিপ্ৰেক্ষিতত বন বিভাগে উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে ৰেংমা বনাঞ্চলত থকা গৃহসমূহ জেচিবিৰ সহায়ত আচলতে তছনছ কৰাৰ পাছতে যি তামোল বাৰীসমূহ এনেদৰে মেচিনৰ সহায়ত আচলতে কাটি খহাই পেলোৱা পৰিলক্ষিত হৈছে এয়া হৈছে সেই বিখ্যাত আচলতে কুখ্যাত ড্ৰাগছ মাফিয়া হাৰে চালিৰ এইখন আচলতে এখন বিখ্যাত আৰু বহু বিঘা মাটি আচলতে ইয়াত থকা এখন তামোল বাৰী আৰু তামোল বাৰীখন ইতিমধ্যে বন বিভাগৰ লোকে আৰু ইয়াত স্থানীয় যিসকল আচলতে কৰ্মী আছে কৰ্মীসকলৰ লোকে আচলতে ভাঙি পেলোৱা কাটি পেলোৱা পৰিলক্ষিত হৈছে মোৰ লগত বিকাশ বৰা উপস্থিত আছে ছাত্ৰ সন্থাৰ ধনশী কুমাৰ প্ৰতিনিধি মোৰ লগত উপস্থিত আছে এই বাৰীখনক লৈ যথেষ্ট বিতৰ্ক সৃষ্টি হৈছিল তামোলক লৈ যথেষ্ট বিতৰ্ক সৃষ্টি হৈছিল বন বিভাগে ইতিমধ্যে তামোল গছ কটা আৰম্ভ কৰিছে কি ক'ব পোনপ্ৰথমে আমি সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বতে কৈ আহিছিল যে যিবোৰ বেদখলকাৰীক উৎখাত কৰিব লাগে আৰু তেখেতলোকে উৎখাত কৰাৰ উপৰিও তেখেতলোকে স্থাপন কৰা শ বিঘা সেই তামোল বাৰীসমূহ ধ্বংস কৰিবৰ বাবে আমি ছাত্ৰ সন্থাই পূৰ্বতে দাবী জনাইছিলোঁ আৰু চৰকাৰ প্ৰশাসন বা বন বিভাগে যিটো পদক্ষেপ লৈছে সেই পদক্ষেপ পুনৰবাৰ আমি সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থা আদৰণি জনাইছোঁ কাৰণ যিগৰাকী ব্যক্তি আজি বাৰীত আমি উপস্থিত আছোঁ সেইগৰাকী আছে কুখ্যাত ড্ৰাগছ মাফিয়া বা এগৰাকী তামোল ব্যৱসায়ীৰ লগত জড়িত এগৰাকী চুপাৰী মাফিয়া সেই ব্যক্তিগৰাকী আছে হাৰে চালি ব্যক্তিগৰাকী অকলেই তেখেতলোকে 500 বিঘাৰো অধিক তেখেতলোকে তামোল বাৰী স্থাপন কৰি আচলতে তেখেতলোকে এটা সাম্ৰাজ্য সৃষ্টি কৰিছিল সেইগৰাকী ব্যক্তি আচলতে তেখেতলোকৰ তামোল বাৰীসমূহ ধ্বংস কৰি আচলতে ইয়াত বনানীকৰণ কৰিবলৈ যিটো বন বিভাগে পদক্ষেপ লৈছে এই বন বিভাগৰ আচলতে বিষয়াসকলক বা মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি স্থানীয় বিধায়কগৰাকী আদৰণি জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ তেখেতলোকে স্থাপন কৰা অন্য ব্যক্তিসকলেও যাতে এই তামোল বাৰী ধ্বংস কৰি আচলতে পুনৰ বনানীকৰণ কৰি আচলতে এই অঞ্চলটোক এটা প্ৰাকৃতিক সৌন্দৰ্য পৰিৱেশত তুলিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী অহাৰ কথা এই স্থানলৈ বনানীকৰণ প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে বিধায়কগৰাকীয়ে সেই সন্দৰ্ভত সংবাদ মাধ্যমক বক্তব্য প্ৰদান কৰিছে কি ক'ব তেখেত আহি আচলতে ইয়াত গছপুলি ৰোপণ কৰিব তাৰ পাছত এই অঞ্চলটোক বনানীকৰণ হিচাপে বা বনাঞ্চল হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে চৰকাৰখনে কি ক'ব হয় আচলতে আমি তেখেতলোকৰ মাধ্যমৰ যোগেদি আমি গম পাইছোঁ যে অহা 27 তাৰিখে বা 28 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী বা নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী এই স্থানতে আহি আচলতে দুয়োগৰাকী মুখ্যমন্ত্ৰী একেলগে বনানীকৰণ বা গছপুলি ৰোপণ কৰিব আৰু আচলতে দুইখন ৰাজ্যৰ আচলতে মুখ্যমন্ত্ৰীগৰাকী আমি সদৌ অসম ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰোঁ যিহেতু মুখ্যমন্ত্ৰীগৰাকী এই স্থানলৈ যিহেতু আহিবই এই স্থানডোখৰ আচলতে এই জেগাডোখৰ আচলতে পৰ্যটনৰ স্থলী হিচাপে গঢ়ি তুলিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু বিভিন্ন পৰ্যায়ত যাতে ইয়াত মানে টুৰিজম চিষ্টেম মানে স্থাপন কৰি আচলতে নতুন প্ৰজন্মক আচলতে আকৰ্ষণ কৰিবৰ বাবে আৰু বনানীকৰণ কৰি আচলতে এই অঞ্চলটোক এটা উন্নত মান পৰিদৰ্শন কৰিবলৈ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ মই সতীৰ্থ কোনো পৰিৱেশ দেখাবৰ বাবে অনুৰোধ কৰিম এনেদৰে আচলতে শ জোপা আচলতে হাজাৰো অধিক তামোল গছ এনেদৰে কাটি পেলোৱা হৈছে এজন মোৰ লগত কৰ্মী উপস্থিত আছে আপোনাক আজি কিমান জোপা তামোল আপোনালোকে ইয়াত কাটিছে ইয়াত এতিয়া বৰ্তমান কাটা হৈছে 1500 মান তামোল গছ বহুত তামোল তেখেতলোকে ৰুইছিলে কি ক'ব এতিয়া এইটো কাটি দিয়াটো ভালেই হৈছে দেখোন ইয়াত বন বিভাগে গছপুলি ৰোপণ কৰাৰ কথা আছে কেনেকুৱা হ'ব সেই ৰোপণ কৰিলে
গছ গছনি লগাটো ভালে হ'ব দেখোন স্যাৰ। নিশ্চিতভাৱে ইয়াত যিসকল কৰ্মী উপস্থিত হৈ আচলতে তামোল গছ তেখেতলোকে কাটিছে তেখেতলোকে উল্লেখ কৰিছে যে নিশ্চিতভাৱে এই অঞ্চলত যদি চৰকাৰ বা প্ৰশাসনে বনানীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে নিশ্চিতভাৱে এই বনাঞ্চলখন সংৰক্ষিত হৈ থাকিব আৰু নিশ্চিতভাৱে এই বনাঞ্চলক আচলতে ভৱিষ্যত দিনত আচলতে কোনো দুষ্কৃতিকাৰীয়ে কোনো অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে দখল কৰিব নোৱাৰে বা এই তামোল গছসমূহক লৈ তেখেতলোকে পুনৰ ইয়াতকৈ আহি আচলতে তেখেতলোক অৰ্থনৈতিকভাৱে সবল হ'ব নোৱাৰে সেই দৃষ্টিৰে আচলতে বন বিভাগে এনেদৰে তামোল গছসমূহ হাজাৰ হাজাৰ তামোল গছ আজি মেচিন লগাই কাটি পেলোৱা পৰিলক্ষিত হৈছে। মই যি স্থানত উপস্থিত আছো এই স্থান হৈছে ৰেংমা সীমান্ত বনাঞ্চলৰ সোণাৰী বিল আৰু সোণাৰী বিলৰ যি কুখ্যাত ড্ৰাগছ মাফিয়া হাৰেচালি তথা হাৰুৰ এই আচলতে 500 বিঘা জোৰা এই অঞ্চলটোত যি তামোল গছ আছিল হাজাৰ হাজাৰ তামোল গছ আছিল হাজাৰ হাজাৰ তামোল গছ আজিৰে পৰা কাটি দিয়া পৰিলক্ষিত হৈছে আৰু এনেধৰণে প্ৰশাসনে বন বিভাগৰ উচ্ছেদ অভিযান ইতিমধ্যে চলি আছে আৰু কিছুদিন পাছতে ইতিমধ্যে সৰ্বপ্ৰথম সচিব বিধায়ক বিশ্বজিৎ ফুকনে সংবাদ মাধ্যমক জনোৱা মতে আচলতে অসমৰ মুখ্যমন্ত্ৰী তথা নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে এই স্থানত উপস্থিত হৈ আচলতে বনানীকৰণ প্ৰক্ৰিয়াৰ বাবে গছ পুলি ৰোপণ কৰিবলৈ আহিব এক প্ৰক্ৰিয়া তেখেতলোকে আৰম্ভ কৰিব। নিশ্চিতভাৱে আমিও আশাবাদী যে এই অঞ্চলত বনাঞ্চল হিচাপে গঢ় দিয়াৰ এক চেষ্টা যি আচলতে অসম চৰকাৰৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাক নিশ্চিতভাৱে সকলোৱে একেমুখে শলাগ লোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আপোনালোকে কেমেৰা লেন্সত দেখিলে হাজাৰো অধিক তামোল গছ এনেধৰণেই মেচিনৰ সহায়ত বন বিভাগে কাটি পেলোৱা পৰিলক্ষিত হৈছে।